ছোৱালী, কি খবৰ তোৰ? ভালে আছ নে? নামাতিবি তই মোক, বেয়া পাইছ তোক মই। ইমান মৰিলে আছো, খা খবৰ এটা লোৱা নাই তই মোক। নহয় অ' তেনেকুৱা কথা। তহঁতো ছোৱালী মানুহবোৰ যে দেই, সঁচাই পায়। কি ছোৱালী মানুহ বুলি ক'বলৈ আহিছ তই? আমি কি মানুহ নহয়, তহঁতে মানুহ। তহঁতে গুৰুত্ব দিব লাগে, আমাৰ গুৰুত্ব নিদিয়। বাৰু সেইবোৰ কথা বাদ দে, বিহু মাৰিবি নে নামাৰ? বিহু পালেই নহয়। নাজানো পাই, এইবাৰ এখন মায়ে মোক বিহু মাৰিবলৈ নিদিওঁ বুলিহে কৈছে। বিহু মাৰিলে আকৌ ছোৱালীবোৰ ধ্বংস হয়। তাকে কথাটো মিছা নহয়, আজিকালি যিহে হৈছে আৰু বিহু নামত আৰু ল'ৰা ছোৱালীবোৰ চব ভাল পোৱা ভাল কৰি লোকৰ জহত আমাৰো হাত ভৰি বন্ধা হৈছে আজিকালি। গাঁৱত ওলাব নোৱাৰি। তোৰ ছোৱালী বাহিৰলৈ যাবলৈ নিদিবি দেই, বিহু মাৰিবলৈ নিদিবি দেই, বিহু চিহু গ'ল আৰু আজিকালি। একো নহয়, ওলাবি এপাক। তই বিহু নাথাকিলে মোৰ ভাল নালাগিব না। মানুহে শুনিলে কিবা বুলিয়ে ভাবিব আৰু। কি বেলেগ বুলি ভাবিব, কচোন শুনো মই, কচোন ক, তইনো কি কথা ক'বলৈ বিচাৰিছ? হ'ব দে, কি যিবা বুজিহে পোৱা নাই, নকওঁ মোৰ লাজ লাগে। ইছ ৰাম, তাই যে একেবাৰে একদম আৰু দেই পাই, কথাটো ক'বলৈ ইমান লাজ। হ'ব দে, মই যাওঁ, কাইলৈ ইমান সময়ত আকৌ আহিবি, লগ পাম। হ'ব দে, তই যা, ভালকে যাবি দেই, বাটত ল'ৰা চোৱা নাচাবি আকৌ। ইছ থ পাই, তই